নমস্কাৰ নিউ মিনি ব্লগলৈ স্বাগতম মই ৰাজপুত চিলৰা আজি 22 তাৰিখ এলা আপলোড দিব লাগে এলা এডিটিঙতে কাম কৰি আছে এলা এতিয়া মৃত্যুঞ্জয় দা এয়া মই চাওক এই পোষ্টাৰ দেখা পোষ্টাৰ এই চাওক 22 আগষ্ট আজি আপলোড হ'ব এয়া মুক্তি এয়া ঘৰত চাওক পোষ্টাৰখন মানে মই বনাইছোঁ এইবিলাক পুৰা আজি মানে খানা হ'ব পুৰা মানে খানা আছে এইবিলাক সকলো আমাৰ নবীন ভাইটিয়ে বনাইছে একদম সুন্দৰকে চাওক বঢ়িয়াকে যিমান আমাৰ এই চিনেমাখনৰ থাম্বনেইল পোষ্টাৰ যিমান আছে সকলোখিনি আমাৰ নবীন ভাইটিয়ে বনাইছে যদি কোনোবাই মানে দৰকাৰ হয় তেতিয়াহ'লে নবীন ভাইটিৰ লগত কণ্টেক্ট কৰিব ফেচবুকত পাব নবীন ৰাজবংশী দিয়া আৰু hours later. So guys, আমি এতিয়া আহিবলৈ শিৱনচিৰা প্ৰজেক্ট তাতে এতিয়া আমি এতিয়া গাড়ীখন থৈ কিনে তাত মানে আৰম্ভ হ'ব আৰু এইখন হৈছে পোষ্টাৰখন চ' আপোনালোক আহি পোৱাৰ অলপ পিছত প্ৰগ্ৰাম ষ্টাৰ্ট হ'লি আপোনালোকে চাই থাকক নবীন ৰাজবংশী তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ থাকিল কি ক'ম গাইজ ক'বলৈ মোৰ ভাষা নাই মৃত্যুঞ্জয় দা আৰু ভৰত দা আপোনালোকক বহুত মানে ধন্যবাদ জনাম আৰু মানে বিকে প্ৰডাকশ্যনৰ পৰা মোৰ মানে কি ক'ম আৰু ফেমিলিক ধন্যবাদ জনাইছোঁ মই সিমানখিনি মৰম দিয়াৰ বাবে আমিও চাই আছোঁ আপোনালোকেও চাওক তোমাৰ অপেক্ষা চুটি ছবিখন বিকে প্ৰডাকশ্যন ইউটিউব চেনেলত আপলোড হৈ গৈছে অলৰেডি আপোনালোকে যাওক আৰু চাওক কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব ভিডিঅ'খন হেল্ল' কোৱা বছ এটা প্ৰব্লেম হৈ গ'ল নহয় কি প্ৰব্লেম নবীন এইজন ভাইটি আহিছে দেখি ৰবা তাৰে চাইকেলখন লৈ এতিয়াই মাটি তুলি ৰবাচোন নেকি ৰবা এখন দিয়াচোন মাটি দিয়া আপোনালোকে তোমাৰ অপেক্ষা চুটি ছবিখন চালেনে যদি চোৱা নাই বিকে প্ৰডাকশ্যন ইউটিউব চেনেলত যাই কিনে চাব আৰু জনাব ভালদৰে আজিলৈ এইখিনিতে সমাপ্ত হ'ল ধন্যবাদ